এই হিচাপে চন্দন বৰমাই প্ৰমুখে বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰকৃতিৰ সন্তান, মানৱ প্ৰকৃতিৰ সন্তান, আৰু এই প্ৰকৃতি অন্তৰ্গত যিটো অৱদান মানৱ সমাজে আগবঢ়াইছে, এই অৱদানৰ বাবে আমি প্ৰকৃতিৰ সেৱক, প্ৰকৃতিক আমি উপাসনা কৰোঁ। এই লাইলন থান হৈছে বনসকলৰ বন দেৱ। লাইলন থান হাবিত আমি পূজা কৰোঁ, লাইলন থান মানে হৈছে হাবিদক আমি পূজা কৰোঁ, আৰু এই পূজাৰ পৰা আমি আচলতে এই গীতভাগি কৰোঁ। তামোলসকল এটা প্ৰাচীন সভ্যতা সংস্কৃতি নামক এটা জাতি। তেওঁলোক মাওলৰ পৰা প্ৰায় 1300 কিলোমিটাৰ বাতৰি পাই চাউল ধৰণে দিশত আহি অসমত প্ৰৱেশ কৰিছিল। সেই ধৰি অসমত আমি এসময়ত আমি এই লাইলন থান নৃত্য পৰিৱেশন কৰি আহিছোঁ। আজি লাইলন থান নৃত্য অসমীয়া জাতীয় লোকনৃত্য